কি কৰি আছ? চাবা নেকি? এই চোৱা কেনে আহিছে মায়ে বনাইছে ধুনীয়া তেলে মই জানো ৰেচিপিটো শ্বেয়াৰ কৰিম নেকি? চা বাবু এইফালে চিকেন হ'ল খাবানে? এইফালে তুমি খাবানে? সৰু আলু ভাজি ঘৰৰে আলু কৰিছিলোঁ ন কি বনাইছে? সৰু আলু ভাজি ঘৰৰে আলু তাৰপিছত আৰু চিকেনো আছে চিকেন বনাইছোঁ চিকেন দি ফ্ৰাই তেলত আঞ্জা এইটো কৰি ভাল লাগে ন সেইকাৰণে বনাইছোঁ বঢ়িয়া আজি 31 ডিচেম্বৰ খানা খামাখা খোৱা ওকে চবকে নতুন বছৰৰ শুভেচ্ছা দিয়া হেপী নিউ ইয়াৰ সকলোকে দিন নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে আমাৰ ফেমিলিৰ পৰা আৰু বছৰৰ শেষৰ দিনটোৰ 31 ডিচেম্বৰৰ আজিৰ খানাটো আমি এনেকৈ বাহিৰতে সুন্দৰকৈ চোতালতে খাম সেইকাৰণে আমাৰ চোতাল ইয়াতে আমি বনাই আছোঁ অকণমান পিছত অৰ্থাৎ 12টা 12:30 মানত আমি খাই দিম খাই মেলি এই ভিডিঅ'টোৰ জৰিয়তে আমি উইচ কৰিলোঁ এনেকৈ সকলোৰে জীৱনটো সুন্দৰ হওক নতুন বছৰে ইয়াৰ পিছত আকৌ মাঘ বিহু আহি আছে ধন্যবাদ।